हेलो गाइस आमी आज এটা ৰেচিপি বনাবলৈ ওলাইছো এইটো হল মিক্স সবজি চাওক আমি ইয়াতে কি লৈছো এখিনি গুটেখিনি আমি কাটি লম ইয়াতে লৈছো কেটামান বিনস ইয়াতে তিনিটা আলু ইয়াতে এটা ক্যাপসিকাম ইয়াতে এটা ফুলকবি দুটা গাজৰ চাৰিটা বেঙেনা আৰু তিনিটা বিলাহী ইয়াতে আমি গুটেখিনি ভালকৈ কাটি লম তাৰ পিছত আমি সবজি বনাম এইখিনি আমি কাটি লও এনেকৈ গুটেখিনি हेलो गाइस আপোনালোকে চাব পাৰে এইখিনি আমি ভালদৰে কাটি ললো এতিয়া আমি ভালদৰে ধুই বনাবলৈ যাও এইখিনি আমি ভালদৰে ধুই ললো আৰু ইয়াতে লৈছো আমি কেঁচা জলকীয়া তিনিটা আৰু এটা পিয়াজ কাটি লৈছো এতিয়া আমি বনাবলৈ যাম আমি এতিয়া গ্যাস অন কৰি লৈছো আৰু কেৰাহীটো এতিয়া আমি কেৰাহীটো বহাই দিলো কেৰাহীটো গৰম হলে আমি ইয়াতে অয়েলখিনি দি দিম আমাৰ কেৰাহী গৰম হৈ গল ইয়াতে আমি অয়েলখিনি দি দিম অয়েলখিনি গৰম হ'বলৈ দিম আমাৰ অয়েলখিনি গৰম হৈ গল ইয়াতে আমি পিয়াজ কাটি থোৱা দি দিম পিয়াজখিনি ভালদৰে হৈ লোৱাৰ পিছত আমি কেঁচা জলকীয়াখিনি দি দিম তাৰ পিছত মছলাবিলাক দি দিম আমাৰ পিয়াজখিনি হৈ গল কেঁচা জলকীয়াখিনি দি দিম এচামুচ নিমখ দি দিম হাফ চামুচ হালধিৰ গুড়া দি দিম এচামুচ জলকীয়াৰ গুড়া দি দিম হাফ চামুচ ধনিয়াৰ গুড়া এইখিনি ভালদৰে ভাজি লম আমি অকমান পানী দি দিম মছলাখিনি জ্বলি নাযাবলৈ এইখিনি ভালকৈ মজাই লও এতিয়া আমাৰ মছলাখিনি হৈ গল এতিয়া আমি সবজিখিনি ঢালি দিম ইয়াতে আমি সবজিখিনি দি লৈছো এতিয়া ভালদৰে মিক্স কৰি লম আমাৰ এইখিনি মিক্স কৰা হৈ গল এতিয়া আমি ঢাকি কেনে মজিবলৈ দিম সবজিখিনি ভালকৈ আমি এবাৰ চাও আমাৰ সবজিখিনি কেনেকুৱা হল আপোনালোকে চাব পাৰে আমাৰ সবজিখিনি ভালদৰে মজি গৈছে এতিয়া আমি ইয়াতে অকমান পানী মিক্স কৰি দিম আমাৰ সবজিখিনি ভালদৰে সিজি যাব কাৰণে আপোনালোকে দিব পাৰে নিদিব পাৰে এতিয়া আমি ভালদৰে হ'বলৈ দিম সবজিখিনি আমি এবাৰ চাও আমাৰ সবজিখিনি কেনেকুৱা হল আপোনালোকে চাব পাৰে আমাৰ সবজিখিনি হৈ গল এতিয়া আমি ধনিয়া পাতখিনি দি দিম আমি ধনিয়া পাতখিনি দি দিও এতিয়া মিক্স কৰি অকমান টাইম আৰু হ'বলৈ দিম এইখিনি আপোনালোকে চাব পাৰে আমাৰ ধুনিয়া এটা ৰেচিপি ৰেডি হৈ গল এতিয়া আমি গেছটো অফ কৰি দিম এইখিনি চাব পাৰে আমাৰ মজাৰ টেস্টি ৰেচিপি হৈ গল সবজি প্লিজ আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিব আমাৰ চেনেলটি